আৰু যিয়ে মানে এই ইয়াতে সাঁতুৰিব নোৱাৰে তেওঁলোকৰ কাৰণে এই লাইফ জেকেট আছে no. নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেলটোলৈ আজি আপোনালোকৰ কাৰণে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছো আৰু এইবিলাক মোৰ লগত কোন আছে চাই লওক এইবিলাক মোৰ লগত আছে সৈন্য সামন্ত আৰু এই সৈন্য সামন্তক লৈ মই এটা নতুন ভিডিঅ' বনাম আজি আৰু ইহঁতক লৈ এটা খেল কৰিম কি খেল কৰো কি নকৰো আপোনালোকে গোটেইখিনি গম পাব এতিয়া আপোনালোকক দেখাই আছো চাই লওক আপোনালোকে দেখা পাইছে মই এডাল বাঁহৰ ওপৰত থিয় হৈ আছো আৰু এই বাঁহডালৰ ওপৰতে আজি খেলা হ'ব মানে এই বাঁহডাল পাৰ হ'ব লাগিব যিয়ে এইডাল পাৰ হ'ব পাৰিব সেইজনে জিকিব আৰু আমাৰ সৈন্য সামন্তসকলৰ মাজত এই বাঁহডালৰ ওপৰতে খেলা হ'ব আপোনালোকক আৰু দেখাই আছো বাৰু এইবিলাক সৈন্য সামন্ত আপোনালোকে দেখা পাইছে এই সৈন্য সামন্তসকলৰ মাজতে আজি খেলাখন হ'ব মানে যিয়ে এই বাঁহডাল পাৰ হ'ব পাৰিব সেইজনে জয়ী হ'ব আৰু জয়ী হোৱাৰ কাৰণে এটা ভাল পুৰস্কাৰ আছে মানে শকত ধনৰ টোপোলা আৰু এটা ডেইৰী মিল্ক চকলেট আৰু এটা কথা আপোনালোকক কৈ আছো আমাৰ মাজত মানে বহুত সৰু সৰু ল'ৰা ছোৱালী আছে আৰু যিয়ে মানে এই ইয়াতে সাঁতুৰিব নোৱাৰে তেওঁলোকৰ কাৰণে এই লাইফ জেকেট আছে এডাল পিন্ধাই দিয়া হ'ব পিন্ধাই দিয়াৰ পিছত মানে তাতে পানীত উপঙি থাকিব যিয়ে মানে সাঁতুৰিব নোৱাৰে তাৰ কাৰণে এডাল বস্তু বনাইছো আমি এতিয়া খেলাখন হ'ব আপোনালোকে চাই থাকক আৰু এয়া আপোনালোকে দেখা পাইছে মই লটাৰী কৰি আছো মানে আমাৰ সৈন্য সামন্তসকলৰ মাজত কাজিয়া লাগে গতিকে সেইকাৰণে লটাৰী কৰিব লগা হৈছে আৰু ইয়াতে যিয়ে প্ৰথম হয় সেইজনে আমাৰ প্ৰথম খেল দেখুৱাব এতিয়া তোৰ গাড়ী আয়া হৈছে আৰু এইজন হৈছে আমাৰ প্ৰথম প্ৰতিযোগী এইজনে কি খেল দেখুৱাই আপোনালোকে চাই থাকক গোটেইখিনি ভিডিঅ' দেখাই আছো আপোনালোকক চাই থাকক ভিডিঅ'টো আৰু এইটো আমাৰ লাইফ জেকেটটো মানে সাঁতুৰিব পৰাৰ কাৰণে নহয় যিয়ে সাঁতুৰিব নোৱাৰে তাৰ কাৰণে এইটো ইংৰাজী সাঁতুৰিব পাৰে ইয়াক নিপিন্ধাও যিয়ে সাঁতুৰিব নোৱাৰে তাক এই লাইফ জেকেটটো পিন্ধোৱা হ'ব এতিয়া ইয়াৰ আমি খেলখন চাওঁ আপোনালোকে চাই থাকক মাজনী ঐ ইমান ধুনীয়া এইজনী আছে আমাৰ তৃতীয় প্ৰতিযোগী এইজনীয়ে কি খেল দেখুৱাই আপোনালোকে চাই থাকক এইজনী হৈছে আমাৰ 4 নম্বৰ প্ৰতিযোগী মানে এই সাঁতুৰিব নোৱাৰে সেইকাৰণে লাইফ জেকেট পিন্ধাই থকা হৈছে এতিয়া মই লাইফ জেকেটটো পিন্ধাই লওঁ no.
দিনত যি আমাৰ খেল হৈ গ'ল সেই খেলৰ আমি পুৰস্কাৰ বিতৰণ কৰিবলৈ আমি ভাৰত পেট্ৰলিয়ামৰ সন্মুখত আহিছোঁ আৰু সেই খেলৰ পুৰস্কাৰ পাইছে জিংকুমণি ডেকা। এতিয়া আমাৰ পুৰস্কাৰ বিতৰণ হ'ব। পুৰস্কাৰ বিতৰণ কৰিবলৈ আমাৰ ভাৰত নাৰায়ণ দেৱক অনুৰোধ জনাইছোঁ। আৰু এটা পুৰস্কাৰ দিবলৈ আমাৰ ডিম্পল নাৰায়ণ দেৱক অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ ভাৰত নাৰায়ণ দেৱৰ দুই এষাৰ ক'ব। দাদা কওক। মাজে মাজে এনেকুৱা খেলা ধূলা আমাৰ গাঁওখনৰ ভিতৰত হৈ থাকিব লাগে, তেতিয়াহ'লে ভাল হয়। আৰু বিশেষকৈ বেছি নকওঁ, মই তাৰমানে একজাত যাব লগা আছে। ইয়াৰ আশীৰ্বাদ থাকিলে আমাৰ সদায় আগুৱাই যাবলৈ চিন্তা কৰোঁ। ভৱিষ্যত থাকিলে ইয়াৰ আৰু গাঁওখন যাতে গাঁওখনৰ উন্নত থাকিলে। ধন্যবাদ জনাইছোঁ। ঠিক আছে।